হেল্ল' এভৰিৱান, এই মিনি ব্লগটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু মই মোৰ ফ্ৰেণ্ড কানিকাৰ লগত যাব ওলাইছিলোঁ এখন মেলালৈ। ঘৰৰ ওচৰতে এখন দস্তকাৰ লগাইছে এক্সিবিশ্যন, আৰু ইমান ধুনীয়া ধুনীয়া বস্তু মানে ওলাইছে নহয়, দেখিলেই ভাল লাগি যায়। বিভিন্ন ধৰণৰ পিতলৰ সজোৱা বস্তু, ভাজ, কিবা কিবি বহুত ধৰণৰ, বহুত ধুনীয়া দেখিবলৈ। আৰু যে মানে কত কি পেইণ্টিং, ঘৰৰ যাৱতীয় সৰু সুৰা লগা বস্তু, এনেকুৱা মেলাবিলাকত গৈ মোৰ খুব ভাল লাগে। আৰু এয়া হৈছে একদম গ্লাছৰ বেংগলছ, বহুত খাৰু দেখিছোঁ, ফিৰোজাবাদী গ্লাছ বেংগলছ, মানে খাৰু দেখিলেই কিনো কিনো লাগি যায়। মোৰ ফ্ৰেণ্ড কানিকা আৰু মই দুয়োটাই কিছু পিন্ধি মেলি চালোঁ আৰু কিছুমান কিনিলোঁ। আপোনালোকৰ ভাল লাগেনে বাৰু খাৰু? কমেণ্ট কৰি জনাবচোন। তাৰপিছত দেখিছোঁ বিভিন্ন ধৰণৰ ঝুমকা, একদম ঝুমকা গিৰা ৰে, বহুত ধুনীয়া ধুনীয়া। আৰু এয়া পিতলৰ বস্তু, ইহঁতে কিবা কিবি কিনিলে মানে দিয়া ষ্টেণ্ড আৰু কিবা কিবি, আৰু যে এনেকুৱা বেলবিলাক ইমান ভাল লাগিছে নহয়।